তেতিয়া বৰ্তমান আজি মানে ওলাই আহিলোঁ, আমাৰ বৰুৱাকো মাতি পঠিয়ালোঁ অকণমান বোলো ফূৰ্তি অকণমান কৰোঁ। এতিয়া আহি হঠাৎ গম পালোঁ মানে ককাই ইমান ব্যস্ত নহয়, চব কেনেকৈ কাম কৰি আছে। আৰু ককাই মুখে কথা এটা গম পালোঁ, আজি বোলে আলহী এজন আহিব, বিশেষ আলহী। কোন আহিব ককাই? জীৱনৰ ৰং। অঁ আচ্ছা, জীৱনৰ ৰং নামৰ ইউটিউব চেনেলটো আছে আৰু ফেচবুকত বহুত ধুনীয়া চলি আছে এটা পেজ। এইখন হৈছে জীৱনৰ ৰং, মানে জীৱনৰ ৰংবিলাক বিচাৰি পায় তাত। আমাৰ প্ৰণৱৰ যিটো পেজ, যিটো চেনেল আছে ইউটিউবতো, তো সি আহি আছে আমাৰ কাৰণ মানে কি জানেনে, খাপলাংকা ওচৰলৈ আহি আছে। বৰ্তমান এতিয়াতো স্কুটিৰ ওপৰত আছোঁ আৰু জামিয়াত আছোঁ আৰু আহি আছে বোলে এজন লগৰ চিনাকি, সদায় দেখি থকা মুখ আৰু চবকে আনন্দ দি থাকে জীৱনৰ ৰং বুলি, যিখন ফেচবুকত পেজ আছে আৰু ইউটিউব চেনেলতো আছে জীৱনৰ ৰং বুলি। আহি আছে প্ৰণৱ, আৰু প্ৰণৱক লগ পাম আৰু দুআষাৰমান কথা পাতিম আৰু ভাল লাগিব বুলি আশা কৰি আছোঁ আমি। আৰু অলপ পাছত আহি আছোঁ বুলি কৈছে, যিহেতু সি ফোন কৰিলে পালোহি বুলি কৈছে, 5-10 মিনিটৰ পাছত পাবহি। আৰু আচল উদ্দেশ্যটো কি জানে, আচল উদ্দেশ্য আজিকালি খাপলাংকা ওপৰৰ মাল হৈ গৈছে নে কি কওঁ? এই বহুত ওপৰৰ মাল হৈ গৈছে দেই, ফালিব সি। দূৰৰ পৰা একদম মানুহে বিচাৰি ওলাই আহিও বহুত ওপৰ মাল হৈ গৈছে মানে সি আল্টিমেট বস্তুটো। আৰু কেইদিনমান হ'লে আমি এনেকৈ ঢুকি নাপাওঁ মানে হাতে। ককাই কি কয়, হয়নে নহয়? য়েছ। এতিয়া ককাই মানে কাম কৰি আছে, অকণ পাছত সি যদি পাই যায়, সি পোৱাৰ পিছত ধুনীয়াকৈ সি নিজৰ গেটআপত আহি যাব, তাৰপিছত মানে চিনি নাপায় আৰু আমাক, হয় নাই বৰুৱা? মানে যেতিয়া কষ্টিউম পিন্ধি যায় ন, যে অৰিজিনেল নে ডুপ্লিকেট একো ধৰিবই নোৱাৰি। আমি ইমানে লগত থাকোঁ যদিও আমাৰ কেতিয়াবা কনফিউজ হৈ যায় মানে একচুৱেলি কোনজন, এইজন নে সেইজন মানে। আল্টিমেটলি এইজনটো ৰাহুল দাসটো বৰ্তমান নাই, ৰাহুল দাসক বৰ্তমান জীয়াই ৰাখিছে আমাৰ লোকেল খাপলে। আৰু ভাল লাগে দেই, যিহেতু আমি লোকেল খাপলত কাম কৰিয়ে থাকোঁ আৰু বৰ ধুনীয়া অভিজ্ঞতা আমাৰ আছে। আৰু আমাৰো এটা ইউটিউব চেনেল আছে দা আছাম, আমি তাত ড্ৰামা কৰোঁ, হেৰি কৰোঁ। আপোনালোকে তাত গৈ চেনেলটোত গৈ চাব পাৰে আমাৰ লোকেল খাপলাৰ তাত ভিডিঅ', তেনেকুৱাই আৰু। যি কি নহওক, এতিয়া যি হ'ব জীৱনৰ আহি তাক লগ কৰিম, কথা পাতিম। আৰু খাপলাংকা আজি জবৰদস্ত ইণ্টাৰভিউ এটা হ'বলৈ গৈ আছে, আল্টিমেটলি খাতৰনাক ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত কি হ'ল কি নহয় চাব পাৰিব ধুনীয়াকৈ। মই জীৱনৰ ৰং চেনেলটোৰ লিংকটো তলত দি দিম, ধুনীয়াকৈ চাই ল'ব। আজি ককাই ইণ্টাৰভিউ কি হ'ল তাতে চাই ল'ব। বাকী মোৰ ওপৰৰ পাছফালৰ পৰা কিবা কিবি বিহাইণ্ড দ্য চিন অকণমান চাবলৈ পাব আৰু কি হয়। তো জীৱনৰ যিমান প্ৰতিঘাত থাকে, প্ৰতিঘাতৰ মাজতেই ৰং আনি দিয়ে তেখেতৰ ভিডিঅ'য়ে। সেইজনে হৈছে জীৱনৰ ৰং পেজৰ, জীৱনৰ ৰং ইউটিউব চেনেলৰ মানে যিজনে ভিডিঅ' বনায় সেই চেনেলটোত, সেইজনে হৈছে আমাৰ মাজত এতিয়া উপস্থিত আছে। কথা পাতিছোঁ তেখেতৰ লগে। তেখেতৰ অৰিজিনেল নামটো বহুতে নাজানে, আজি কৈ দিব। নমস্কাৰ। প্ৰথমতে প্ৰথমবাৰ লগ পাইছোঁ আৰু ভাল লাগিছে। ভাল নামটো প্ৰণৱজ্যোতি চুতীয়া। সেই নামটোৱে নাজানে বহুতে। তো আজি মানে কি সংক্ৰান্তত আমাৰ এই জামিৰাৰ পটভূমিত আহিবলগীয়া হ'ল? জামিৰা পটভূমিত বিশেষকৈ নামটো আপোনালোকে ক'লে মানে আকৌ খাপলাংকাই চাইছিলে চিৰিয়েলখন। খাপলাংকাৰ সদৃশ আমাৰ চেতিয়া ককাইদেউ আছে। চেতিয়া ককাইদেউৰ লগত অকণমান ৰাইজক বোলো চিনাকি কৰাই দিওঁ। বহুত ভাল কাম তেখেতে কৰি আছে, গতিকে অলপ মোৰ পৰা চিনি পাওক, উৎসাহ পাওক। আৰু আপোনালোকেও চাব কেনেধৰণে কি কৰিছোঁ ভিডিঅ'টো। বাকী চাই থাকক ন? চাই থাকিব। আৰু মোৰ সৰুকৈ চেনেল এটা আছে ককাই, তো বেবেৰীবাং ডিজে বুলি আছে ইউটিউবত, আৰু ফেচবুকৰ পেজত ডিজে গগৈ বুলি আছে। কৈ দিয়া অকণমান। নামটো ভাল লাগিছে। বেবেৰীবাং ডিজে। আমাৰ জীৱনৰ ৰঙৰ পৰিয়ালে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ভাইটিটোক অকণমান মৰম আৰু উৎসাহ দিয়ক। মানে আৰু ছাবস্ক্ৰাইব, ফেচবুকত চাই আছে যদি ফ'ল', ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰক, অলপ উৎসাহ জনাওক, তেতিয়াহে আৰু ভিডিঅ' বনাবলৈ জজ পাব। ভাল লাগে, একদম মটিভেটিং কথা কৈছে। কয় কি কয়? পুৰা ঠিক কৈছে আৰু পুৰা ঠিক কৈছে ন? মজা। খাপলাংকাই পিন্ধা কষ্টিউমবিলাক চাওক, কেনেকুৱা ধৰণৰ কষ্টিউম, সম্পূৰ্ণ মানে থলুৱা বিভিন্ন জনগোষ্ঠী, বিভিন্ন সাজপাৰ তেখেতে কালেকশ্যন কৰি থৈছে। দীপাংকৰে চকু ডাঙৰ কৰি চাইছে সেই কালেকশ্যন দেখি। বাগানৰ মাজত ইণ্টাৰভিউ হৈ থকা মাজত। অ' ককাই, এই কি খবৰ হে? এই পুৰা চলি আছে। কি চলি আছে? ফাটাফাটি চলি আছে আৰু ফাটাফাটি চলিছে। বলক। আমাৰ ভাইটিক দেখিলে কেনেকুৱা লাগিছে? আমাৰ জীৱনৰ ৰঙক লগ পাই বৰ ভাল লাগিলে, বিশেষকৈ যিহেতু ইমান দূৰৰ পৰা হেঁপাহে আহিছে, যিহেতু মানুহজন লগ পালোঁ। আৰু যিহেতু লগ পোৱাৰ কাৰণে সেইকাৰণে ভাল লাগিছে, বিশেষকৈ আমাক খেদা মাৰি আহিলে। আৰু যিহেতু লগ পালোঁ, এনেতো আমি দেখি থাকোঁ, যিহেতু তেওঁৰ লাইনটো বেলেগ, আমাৰ লাইনটো বেলেগ, যিহেতু লগ পালোঁ, গোটেইজন গোট খালোঁ, বহুত ভাল লাগিলে। লেটছ গ'। ইণ্টাৰভিউ আপোনাৰ শেষ হোৱা নাই? আমাৰ ককাই ইণ্টাৰভিউ শেষ হোৱা নাই, এতিয়াও বাকী আছে। ককাই আজিকালি মানুহটো ডাঙৰ হৈ গৈছে। কিমান ইঞ্চি ডাঙৰ হৈছে বাৰু? 2 ইঞ্চি ডাঙৰ হৈছে। বহুত দূৰ মানুহ আহেতো লগ কৰিবলৈ। আমি আৰু নিমিত্তহে মানুহ নে কি কয়?